Hello everyone. এই ভিডিঅ'টোত মই G20ৰ যেটো দ্বিতীয় পাৰ্ট সেই বিষয়ে আলোচনা কৰিম তাৰ বাকি ৰৈ যোৱা বিষয়সমূহ আগৰ ভিডিঅ'টোত মই G20 কি তাৰ মেম্বাৰ কান্ট্ৰিবোৰ কি ইত্যাদিবোৰ আলোচনা কৰিছিলোঁ এই ভিডিঅ'ত মই বাকি ৰৈ যোৱা যোনবোৰ সেইবোৰ আলোচনা কৰিম তো ইয়াত প্ৰথম মই নন মেম্বাৰ্ছ যোনবোৰ নন মেম্বাৰ্ছ এজ এ গেষ্ট ইনভাইট কৰে সেই বিষয়ে আলোচনা কৰিম তো সেই 20খন টোটেল 19খন আৰু লগতে যোন এখন সংঘ আছে সেই গোটেই 20টা গোটৰ উপৰিও বেলেগ বেলেগ কান্ট্ৰি মানে দেশসমূহকো ইয়ালৈ ইনভাইট কৰা হয় এজ এ গেষ্ট চাবৰ বাবে পৰ্যবেক্ষণৰ বাবে তো ইয়াত বছৰে বেলেগ বেলেগ দেশসমূহক ইনভাইট কৰা হয় কিন্তু ইয়াত স্পেইন এখন পাৰ্মানেণ্ট ইনভাইটি হয় মানে গেষ্ট হয় স্পেইনে প্ৰায় কেইখন G20ৰ সামিটতে তেওঁলোকে অংশগ্ৰহণ কৰিছে তাৰ উপৰিও ইয়াত G20ত ৰেগুলাৰ মানে প্ৰায় অংশগ্ৰহণ কৰি থকা পাৰ্টিচিপেটবোৰ হৈছে মানে সংগঠন বা পাৰ্টিচিপেণ্টবোৰ হৈছে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড ৱৰ্ল্ড বেংক ইউনাইটেড নেশ্যনছ আৰু অৰ্গেনাইজেশ্যন ফৰ ইকনমিক কোঅপাৰেশ্যন এণ্ড ডেভেলপমেণ্ট ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন ফাইনেন্সিয়েল ষ্টেবিলিটি ব'ৰ্ড এই ইত্যাদি ধৰণৰ আৰু ইয়াৰ উপৰিও এছিয়ান আৰু আফ্ৰিকান ইউনিয়ন আৰু নেপাড ইত্যাদি ধৰণৰ এই অৰ্গেনাইজেশ্যনসমূহে ইয়াত অংশগ্ৰহণ কৰে ইয়াৰ আগৰ যোনবোৰ সামিট হৈছিলে G20ৰ তাৰ বিষয়ে জানিম আহক ইয়াৰ ৱাশ্বিংটন ডিচিত আৰু আমেৰিকাৰ ৱাশ্বিংটন ডিচি পিটছবাৰ্গ আৰু ইংলেণ্ডৰ লণ্ডনত 2008-9 এই দুই বৰ্ষৰ ভিতৰত হৈছিলে প্ৰথম যোনটো ফাৰ্ষ্ট ৱৰ্ল্ড G20 সামিট তো ফাৰ্ষ্টখন হৈছিলে যে 2008 চনত ৱাশ্বিংটন ডিচি আমেৰিকাৰ তাত হৈছিলে তো ইয়াৰ ওপৰত ভিত্তি কৰি 60 বছৰীয়া এখন ড্ৰামেটিক মানে এটা অভূতপূৰ্ব শুধৰণি বা ৰিফৰ্ম হৈছিলে গ্লোবেল ফাইনেন্সিয়েল চিষ্টেমটোত তো ইয়াৰ উপৰিও কিছুমান দেশক সেই সিদ্ধান্ত যি যিটো 1999 চনৰ ফাইনেন্সিয়েল ক্ৰাইচিছৰ ওপৰত বেছ কৰি কিছুমান অৰ্থনৈতিক সিদ্ধান্ত লোৱা হৈছিল সেই সিদ্ধান্তসমূহ যোনে ফ'ল' কৰা নাছিলে যিসকলে সেই মানি লোৱা নাছিলে সেইসকলক ব্লেকলিষ্ট কৰিছিলে আৰু তো 2000 সেই যোনটো ফাইনেন্সিয়েল ক্ৰাইচিছ হৈছিল তাৰ প্ৰভাৱ 2008 চনলৈকে তাৰ সম্পূৰ্ণ শুধৰণি হোৱা নাছিল তাৰ লগে লগে 2008 চনত আৰু এক প্ৰকাৰ ফাইনেন্সিয়েল ক্ৰাইচিছৰ সন্মুখীন হ'ব লগা হ'ল তো ইয়াক ছল্ভ কৰিবৰ কাৰণে কিছুমান ষ্ট্ৰিক্ট ধৰণৰ কণ্ট্ৰল কৰিব লগা হ'ল আৰু ফাণ্ডবোৰ ইণ্টাৰনেশ্যনেল এজেঞ্চিবোৰে যিবোৰ ফাণ্ড দিয়া হৈছিলে তাৰ ওপৰত কণ্ট্ৰল কৰা হ'ল আৰু এই ফাইনেন্সিয়েল কাৰ্যবোৰ যোনবিলাক আমাৰ অৰ্থনৈতিক কাৰ্যসমূহক ৰেটিং দিবৰ বাবে বা তেওঁলোকক কণ্ট্ৰল কৰিবৰ বাবে ইণ্টাৰনেশ্যনেলত এটা ইনষ্টিটিউট গঠন কৰিলে ইনষ্টিটিউট ৰিফৰ্ম কৰিলে তো এইটোক কোৱা হ'ল ফাইনেন্সিয়েল ষ্টেবিলিটি ফ'ৰাম যি এটা ৱাচডগ হিচাপে মানে পৰ্যবেক্ষণ কৰা গ্ল'বেল ইকনমি ফাইনেন্সিয়েল চিষ্টেমটো যোনটো অৰ্থনৈতিক চিষ্টেমটোক পৰ্যবেক্ষণ কৰাৰ বাবে এই ফাইনেন্সিয়েল ষ্টেবিলিটি ফ'ৰামখন গঠন কৰা হ'ল পিছলৈ এই যিখন ফ'ৰাম আছিলে ফাইনেন্সিয়েল ষ্টেবিলিটি ফ'ৰাম তাক পিছলৈ ফাইনেন্সিয়েল ষ্টেবিলিটি ব'ৰ্ড বুলি ঘোষণা কৰা হয় নামটো পৰিৱৰ্তন কৰা হয় তো এই ধৰণে যোনটো প্ৰথম 2 বৰ্ষৰ এক যোনটো সামিট আছিলে এটা ফৰ্মেলিটি সামিট মানে এইটো আগৰবোৰ আনফৰ্মেলি হৈ আছিলে তাত কোনো ধৰণৰ
মেজৰ সিদ্ধান্ত ল'ব পৰা হোৱা নাছিলে। তো ইয়াতে এই যোনখন 2008 চনত হ'ল আৰু 9 বৰ্ষত ইয়াত এটা ষ্ট্ৰাকচাৰ লৈ উঠিলে এই G20 যোনটো ছামিট আছিলে সেই G20 কাণ্ট্ৰিসমূহৰ। তো ইয়াত এটা এক ধৰণৰ গঢ় লৈ উঠিলে, এটা সুসজ্জিত গঢ় লৈ উঠিলে আৰু এটা ষ্ট্ৰাকচাৰ লৈ উঠিলে বুলি ক'ব পাৰি আমি ইংৰাজীত। তাৰপিছত 2010 আৰু 2011 তাৰিখৰ ভিতৰত তাত 3 জেগাত আকৌ ইয়াৰ ছামিট হয়। এটা টৰণ্টো, কানাডাৰ টৰণ্টোত হয়। তাৰ নেক্সটটো ছ'লত হয়, নৰ্থ কোৰিয়া ৰিপাব্লিক অফ কোৰিয়াত হয়, ছ'ল 2010ত। আকৌ ইয়াৰ পিছত 2011ত কেনিছ, ফ্ৰান্সৰ কেনিছত হয়। তো এই 2011 চনৰ এই ফ্ৰান্সত হোৱা সেই ছামিটৰ পৰাই এটা এনুৱেলি এটা ছিষ্টেমত এই যোনবোৰ আমাৰ ছামিটটো হয় বা আমাৰ যোনটো সভা সমিতি হয় তাক এনুৱেলি এটা হোষ্টিং কৰিব লাগে বা এনুৱেলি মিটিংবোৰ এক সুশৃংখলভাৱে পৰিচালনা কৰিব লাগে বুলি এটা সিদ্ধান্ত গ্ৰহণ কৰে। তো আগৰ ছামিটবোৰত বিষয়বস্তু কি আছিল, তাত কি কি ধৰণৰ আলোচনা হৈছিল, মূল বিষয়বস্তু কি আছিল, সেই বিষয়ে আলোচনা নকৰোঁ, কাৰণ সেইবোৰ ইমান গুৰুত্বপূৰ্ণ নহয়। এতিয়া বৰ্তমান কি চলি আছে কাৰেণ্ট অৱস্থাত, সেইবোৰহে প্ৰকৃত গুৰুত্ব। তো মই জাষ্ট অভাৰভিউ এটা কৰি দিছোঁ ক'ত ক'ত কেনেধৰণে হৈছিলে মিটিংবোৰ। তো তাৰ এটা অভাৰভিউ দিছিলোঁ। তো 2012, 13, 14ত লছ কেবছ, পেটেনবাৰ্গ, ব্ৰিছবেন ইত্যাদি ঠাইবোৰত হৈছিলে। লছ কেবছ আছে মেক্সিকোত, পেটাৰ্ছবাৰ্গ আছে ছেইণ্ট পেটাৰ্ছবাৰ্গ আছে ৰাছিয়াত, আৰু ব্ৰিছবেন আছে অষ্ট্ৰেলিয়াত। তো এই তিনিখন দেশত এই তিনিটা 12, 13, 14ৰ ছামিট হয়। তাৰপিছত আণ্টালিয়া, হেংজো 2015 আৰু 16 ছামিট হয়। আণ্টালিয়া তুৰ্কীৰ হয় আৰু হেংজো চাইনাৰ হয়। তো এই ধৰণৰে ছামিটবোৰ হৈ গ'ল। তাৰপিছত আহিলে হেমবাৰ্গত হয় 2017ত হেমবাৰ্গত হয়। ইয়াৰ পিছত বেনছ এয়াৰেছ 2018ত তাত হয়। এইটো আৰ্জেণ্টিনাই প্ৰেচিডেঞ্চি কৰিছিলে 2018ৰ। 2019ত অচাকাত হয়, য'ত জাপানৰ হয়। অচাকাত 2019ত তাৰপিছত চৌদি আৰবিয়াত হয় 2019ত। 2021ত ইটালীয়ে হোষ্ট কৰিছিলে G20। তো এই ধৰণে G20 আগৰ ছামিটবোৰ হৈ গৈছিলে। তো আমি নেক্সট ভিডিঅ'ত আমি G20ৰ এই বৰ্তমানৰ যোনটো ডিছকাশ্যন হৈছে, আমাৰ যোনটো বৰ্তমানৰ 2023ৰ, তাত কি কি ধৰণৰ ডিছকাশ্যন হৈছিলে, মেজৰ বিষয় কি আছিলে, সেইবোৰ বিষয়ে ডিছকাশ্যন কৰিম। তো আজিলৈ ইমানেই।